সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ দিছোঁ। আজি আমাৰ গোসাইগাঁৱৰ প্ৰেছ ক্লাবত আপোনালোকে ইয়াতে আমাৰ UPPLৰ প্ৰেছ বাৰ্তাত যোগদান কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ লগত আমাৰ মাননীয় গোসাইগাঁও জিলাৰ সভাপতি মোৰে দাদা অনিন্দ বসুমতাৰী তেখেত উপস্থিত আছে। মোৰে কুলিক চেন্ট্ৰেল কমিটিৰ সেক্রেটারি আয়ুব হোসেন মণ্ডল ডাঙৰীয়া উপস্থিত আছে। গোসাইগাঁও জিলাৰ আমাৰ মাননীয় সাধারণ সম্পাদক ডক্টর রামতানু ব্রহ্ম ডাঙৰীয়া উপস্থিত আছে। আমাৰ এই চেন্ট্ৰেল কমিটিৰ মোৰ কুলিক কন্দন দৈমাৰী আমাৰ লগত উপস্থিত আছে। আমি নথি আনন্দিত আজি আমি UPPL দলৰ প্ৰাৰ্থীৰ ফাইনাল তালিকা আমাৰ যে ফাইনাল লিষ্ট অফ ক্যান্ডিডেটস এটো ডিক্লেয়াৰ কৰিব বিচাৰিছো। আৰু আপোনালোকে জানে এটো বহুত হিষ্ট্ৰিক। আমি এটা সাব ডিভিজনৰ পৰা গোসাইগাঁও সাব ডিভিজনৰ আপোনালোকৰ প্ৰেছ ক্লাবৰ পৰা আজি আমি UPPL দলৰ প্ৰাৰ্থীৰ যে চূড়ান্ত তালিকা এটো আমি ঘোষণা কৰিবলৈ ওলাইছো। আমি প্ৰথমতে বহুত আনন্দিত যেহেতু আমি কোকৰাঝাৰ সিভিল ডিস্ট্ৰিক্টৰ বাসিন্দা হয়। আমি বহুত অনুৰোধ বহুত মানে পাৰ্টিৰ পৰা ৰিকুৱেষ্ট আৰু পাব্লিকৰ ডিমাণ্ডৰ ওপৰত বেছ কৰি পেলাই প্ৰত্যেক কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ আমাৰ ভোটাৰ ৰাইজে বিচাৰিছিল যে আমাৰ শান্তিৰ নায়ক BTRৰ প্ৰধান UPPLৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যিকোনো এটা সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিব লাগে বুলি আমাৰ এটা অনুৰোধ আছিলে। কোকৰাঝাৰ সিভিল ডিস্ট্ৰিক্ট হিচাপে আমাৰ তিনিটা পাৰ্টি ডিস্ট্ৰিক্ট আছে। কোকৰাঝাৰ পাৰ্টি ডিস্ট্ৰিক্ট, গোসাইগাঁও পাৰ্টি ডিস্ট্ৰিক্ট আৰু পৰ্বতজৰা পাৰ্টি ডিস্ট্ৰিক্ট। এই তিনিটা পাৰ্টি ডিস্ট্ৰিক্টৰ পৰাই ৰিকুৱেষ্ট আছিলে। তেখেতে বহুত মানে কনসিডাৰেশনৰ পিছত আমাৰ দলীয় কৰ্মীসকলৰ অনুৰোধ আমাৰ দলীয় নেতাসকলৰ অনুৰোধৰ সন্মান জনাই পেলাই আমাৰে একদম দাঁতি খাকৰীয়া সমষ্টি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দতমা সমষ্টিৰ ৮ নং দতমা সমষ্টিৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ নিৰ্বাচন খেলিব। তেখেতক আমি ধন্যবাদ দিছোঁ। আমাৰ অনুৰোধটো মানি পেলাই আমাৰ ৰিকুৱেষ্টটো ৰক্ষা কৰি তেখেতে দতমা সমষ্টিৰ পৰা খেলিবলৈ সাজু হৈছে। আৰু আপোনালোকক কৈ বহুত ভাল লাগিছে যে এইবাৰ সঁচা সঁচিকেই খেলটো জমিব, খেলা হ'ব। এইবাৰ বহুত ভাল খেলা হ'ব। আগৰ পৰাই কৈ আহিছিলোঁ, বহুত আগৰ পৰাই আমি আপোনালোকক জনাই আছিলোঁ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হেৰুৱাবলৈ দেৱৰগাঁও সমষ্টিক তেখেতক হেৰুৱাবলৈ আমাৰ দলৰ জ্যেষ্ঠ নেতা আৰু বহুত অভিজ্ঞ ৰাজনীতিবিদ শ্ৰীযুত খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী দিছোঁ আজি। তো এইবাৰ হাগ্ৰামা মহিলাৰীৰ হাৰাটো খাটাং হৈ গ'ল। দেৱৰগাঁও সমষ্টিত তেখেতক আমি হেৰুৱাই যে অশান্তি, হিংসাৰ দাবানল, গণ্ডগোল, মাৰামাৰি, AK-47ৰ ৰাজনীতি, বোমা বাৰুদৰ ৰাজনীতি, জাতি জনগোষ্ঠীৰ মাজত যে দাঙাবাজি আছিল সকলো শেষ কৰি পেলাই চিৰদিনৰ কাৰণে হাগ্ৰামা মহিলাৰীক বিদায় দি বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া শান্তি স্থাপন কৰিবলৈ আজি আমি এই সিদ্ধান্তটো লৈছোঁ। খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। চুবাইজাৰ 17 নং চুবাইজাৰ বিজনেছ সাব ডিভিজনৰ আণ্ডাৰত আমি শ্ৰীযুত পনীন বড়ো ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। 35 নং মুদৈবাৰী সমষ্টিৰ পৰা আমি শ্ৰীযুত ৰমেশ হাজৰিকা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। 36 নং হৰিচিঙা সমষ্টিৰ পৰা আমাৰ সিটিং MCLA শ্ৰীযুত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। আৰু 39 নং ফাষ্টনাই চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। প্ৰথমৰ পৰা মই আকৌ এবাৰ কৈছোঁ, প্ৰমোদ বড়ো, 10 নং দেৱৰগাঁৱৰ পৰা খাম্পা বৰগোহাঞি,
17 নং সুবাইজাৰৰ পৰা ফণীন বড়ো, 35 নং মুদিবাৰীৰ পৰা ৰমেশ হাজৰিকা, 36 নং হৰিচিঙৰ পৰা সঞ্জয় স্বৰ্গীয়াৰী আৰু 39 নং 5 নং চেৰপাঙৰ পৰা ৰাম কৰণ গড় ডাঙৰীয়াক আমি আজি যে আমাৰ ফাইনাল লিষ্ট অফ ক্যান্ডিডেটস এটো ঘোষণা কৰিলো আৰু এই ফাইনাল লিষ্ট অফ ক্যান্ডিডেটস ঘোষণা কৰাৰ লগে লগে আমি 40টা সমষ্টিতে আমি প্ৰাৰ্থী আজি ঘোষণা কৰিলো। আজি এই প্ৰাৰ্থী ঘোষণাৰ কৰাৰ লগে লগে আমি যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে কাম কাজ তেখেতে শান্তি স্থাপন কৰিলে 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা প্ৰদান কৰি সকলো গৰীব শ্ৰেণীৰ লোকক ন্যায় দিলে, মাটি যাৰ ভূমিহীন মানুহক ন্যায় দিলে, সকলো জাতি জনগোষ্ঠীৰ লৈ চলাৰ কাৰণে আজি গোটেই বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহে নিজকে ন্যায় পাইছে বুলি সুখী হৈ আছে আৰু কোনো হৰতাল নাই, কোনো গণ্ডগোল নাই, কোনো জাতি জনগোষ্ঠীৰ একো তেনেকুৱা আমি আন্দোলন বা হৰতাল তেনেকুৱা আমি দেখিবলৈ পোৱা নাই যোৱা 5টা বছৰ। গতিকে সকলো জাতি জনগোষ্ঠীক ন্যায় দিব পাৰিছো আৰু উন্নতিৰ পথত আমি অগ্ৰগতি হ'ব পাৰিছো। যেনেকৈ আপোনালোকে দেখা পাইছে শিক্ষাৰ জগতত গোটেই বিটিআৰৰ জিলাবিলাকে আগত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট বিলাকত লাষ্টৰ মানে তালিকাত থাকিছিল। এতিয়া আমাৰ চিৰাং জিলা, বাক্সা জিলা আগশাৰীৰ ডিস্ট্ৰিক্ট হৈ গৈছে। 1 নম্বৰ, 2 নম্বৰ, 4 নম্বৰ তেনেকুৱা স্থানতে আমাৰ চিৰাং আৰু বাক্সা জিলা থাকে। কোকৰাঝাৰ বহুত আগুৱাই গৈছে আৰু আপোনাৰ ওদালগুৰি আৰু তামুলপুৰ জিলা বহুত আগুৱাই গৈছে। বডোফা সুপাৰ 50 মিছনৰ দ্বাৰা দি আজি গোটেই বিটিআৰত শিক্ষাৰ যে আমূল পৰিৱৰ্তন আনা হৈছে, যুৱক যুৱতীসকলৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত যে গুণগত শিক্ষাৰ বাতাবৰণ এতিয়া সৃষ্টি হৈছে, এইটো অভাৱনীয় কথা আৰু আমাৰ বড়োলেণ্ডৰ নিচিনা এটা পিছপৰা অঞ্চলৰ কাৰণে এইটো এটা ৰিভলিউচনাৰী এটা ষ্টেপ হৈছে। তাৰ বাদেও আমি আলাৰী চেৰাং স্কিমৰ আণ্ডাৰত প্ৰত্যেকটো মন্দিৰ, মছজিদ আৰু গীৰ্জাবিলাকক 2 লাখ টকা যে অনুদান দিলো উন্নয়নৰ কাৰণে, আমাৰ ধৰ্মস্থানবিলাকত ধৰ্মস্থলীত যাতে ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰো তাৰ কাৰণে আলাৰী চেৰাংটো দিয়া গৈছে। আমি নিৰ্বাচনৰ আগতে 2020 চনৰ নিৰ্বাচনৰ আগতে আমি প্ৰতিশ্ৰুতি দিছিলো যে সেলফ হেল্প গ্ৰুপবিলাকক 75,000 টকাকৈ দিম বুলি। এতিয়া আমি 10,000তকৈ অধিক সেলফ হেল্প গ্ৰুপক 75,000ৰ প্ৰথম কিস্তি 25,000টো আমি দিব পাৰিছো। তেনেকৈ বহুত প্ৰতিশ্ৰুতি আমি পূৰণ কৰাৰ কাৰণে এইবাৰ 2025 চনৰ যে নিৰ্বাচন, ইয়াত সকলো শ্ৰেণীৰ ৰাইজে UPPL দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে আৰু সকলোকে আশীৰ্বাদ দি আছে। তো আপোনালোকে চাব 2025 চনৰ 22 তাৰিখ সেপ্টেম্বৰত নিৰ্বাচন হোৱাৰ পিছত 26 তাৰিখত যেতিয়া আমি ৰিজাল্ট ওলাব, UPPL দলে এককভাৱে আমি চৰকাৰ গঠন কৰিম আৰু যি ঘূৰি অহা শান্তি, সকলো জাতি জনগোষ্ঠীক ন্যায় দিয়া আৰু উন্নতিৰ পথত দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈ UPPL দলে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছো।